নমস্কাৰ সত্যন সাগৰিকা ইউটিউব চেনেললৈ মই সাগৰিকা আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে এটা ৰিকুৱেষ্টেড ভিডিঅ'। মই কিছুদিনৰ আগতে মোৰ মৰ্নিং ৰুটিনটো শ্বেয়াৰ কৰিছিলোঁ। তাত মই কৈছিলোঁ যে মোৰ PCOD হৈছে। মই এক্সাৰচাইজ কৰি আছিলোঁ আৰু মই কৈছোঁ PCOD এটা সমস্যা হৈ গৈছে। সেই ভিডিঅ'টোত মোৰ কমেণ্ট আহিছিলে যে বা PCOD বিষয়ে অকণমান ক'বচোন, আৰু মোৰ নতুনকৈ PCOD হৈছে, কিছুমানে কৈছে PCOD কি হয়। তো সেইকাৰণে মই আজি এই ভিডিঅ'টো লৈ আহিলোঁ। মই PCOD বিষয়ে ইমান ডিটেইলছততো মই ক'ব নোৱাৰিম যে PCOD মানে পূৰা হিষ্ট্ৰীটো মই ক'ব নোৱাৰিম PCODৰ। কিন্তু এতিয়া যিহেতুকে মোৰ PCOD হৈছে, মই এটা PCODৰ যাত্ৰা কৰি আছোঁ বা PCOD মোৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল, মই সেইটোহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু মই কি কৰি আছোঁ বা মই মেডিকেলি কি কৰিছোঁ বা নিজৰ যত্ন কেনেকৈ লৈছোঁ, ঘৰুৱা হিচাপে মই কি কৰি আছোঁ, আৰু PCOD কিয় হ'ল, কাৰ হয়, মানে কোনটো ষ্টেজৰ পৰা ষ্টাৰ্ট হয়, মই সেইখিনিহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, কাৰণ যিহেতুকে এইটো PCODটো এটা চেঞ্চিটিভ টপিক হয়। আৰু আজিকালি প্ৰায় 70% মহিলাৰ PCOD পৰা চাফাৰ কৰে, মানে PCOD 70% মহিলাৰ থাকেই। সেইটো কাৰণে এই ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব। দীঘলীয়া নহ'লে মই যদি কমকৈ কৈ থৈ দিওঁ, তেনেহ'লে যাৰ PCOD নতুনকৈ ষ্টাৰ্ট হৈছে, যোনখিনিয়ে বুজিয়ে পোৱা নাই যে PCOD আচলতে আমাৰ হৈ আছে নে PCOD বস্তুটো কি, সিহঁতে একো বুজিয়ে নাপাব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু এটা লাইক মাৰি দিব। লাইক মাৰিলে আমাৰো ভাল লাগে। তেনেহ'লে ব'লক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। এতিয়া এনেকুৱাও হৈ আছে যে এই টপিকটো মই এনেকুৱা এখন সমাজৰ পৰা বিলং কৰোঁ যে এই টপিকটো ৰাখিবলৈ মোৰ কিন্তু অকণমান আফচোচ লাগিছে। হ'লেও মানে যিহেতুকে আপোনালোকে মোক সুধিছে, সেইটো কাৰণে মই এই টপিকটো ৰাখিছোঁ। PCODটো হৈছে এটা অভাৰী ডিছঅৰ্ডাৰ। মানে অভাৰীটো যিহেতুকে আমাৰ প্ৰত্যেকজনী মহিলাৰ গৰ্ভত অভাৰীটো থাকে, যিটো প্ৰচেছৰে আমি মাতৃ হোৱাৰ সুখ পাওঁ। সেইটো এটা ডিছঅৰ্ডাৰ হয়। অভাৰীটোৰ মানে চিষ্ট, মানে এইটো ফুল ফৰ্ম হৈছে পলিচিষ্ট অভাৰী ডিছঅৰ্ডাৰ, PCOD। PCOD প্ৰথম লক্ষণটো হৈছে আপোনাৰ মেনচুৰেশ্যন চাৰ্কলটো, যিহেতুকে অসমীয়াত আমি ক'ম যে মাহেকীয়া যোনটো হয় আমাৰ সেইটো ইৰেগুলাৰ হৈ যায়, মানে মাহে মাহে নাহে আমাৰ। আহিলেও আপোনাৰ ডেট মিছ হ'ব, বা 15-20 দিন ডিলে হয়, পিছত হ'ব, বা এনেকুৱাও হ'ব পাৰে যে 2-3 মাহ নহওঁ আমি, তেনেকুৱা হয়। প্ৰথম লক্ষণটো হৈছে এইটোৱে যে আপোনাৰ পিৰিয়ডছটো মিছ হ'ব। পিৰিয়ডছটো মিছ হোৱাৰ পিছত ছেকেণ্ড আপুনি হ'ব ঘপককৈ মানে ওজনটো বাঢ়ি গৈছে, শকত হৈ গৈছে। যোৱাটো বছৰত আমি ইমান ক্ষীণ আছিলোঁ, বা এইটো বছৰত আমি ইমান শকত হৈ গ'লোঁ। এটা শকত হোৱাওটো এটা PCODৰ যোনটো মানে লক্ষণটো আমি ক'ম। আৰু নেক্সটটো হৈছে চুলি সৰিব, বহুত চুলি সৰিব। এতিয়া মোৰো কিমান চুলি সৰি গৈছে। চুলি সৰা প্ৰব্লেমটো থাকিবই, স্কিন প্ৰব্লেম হ'ব। মোৰ স্কিনতো কিমান প্ৰব্লেম হৈ গৈছে। স্কিন প্ৰব্লেম হ'ব, ৱেইট গেইন হ'ব, তাৰপিছত মানে কি হাত ভৰি বিষায়, এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম আমি ফেচ কৰোঁ। কিছুমান মহিলাৰ ডাউট থাকে যে কিছুমান মহিলাই জানে যে PCOD হ'লে যে প্ৰেগনেঞ্চি নহয় বা কনচিভ কৰিব নোৱাৰি। ইয়াতে মই কৈ থৈ দিওঁ, এনেকুৱা একো কথা নাই যে PCOD হ'লে, বা আজিকালি চিষ্টটো বহুত হৈছে, চিষ্টটো হয় আমাৰ যোনটো ফিলমেণ্ট টিউবটোত চিষ্ট হয়, কিছুমান অভাৰীত চিষ্ট হয়। চিষ্টটোৰ কাৰণে প্ৰেগনেঞ্চি মানে কনচিভ কৰিব নোৱাৰে, বা কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান ফেচ কৰিব লাগে। মই ইয়াতে কৈ থওঁ যে চিষ্ট হ'লে বা PCOD হ'লে এনেকুৱা একো কথা নাই যে প্ৰেগনেঞ্চি কনচিভ কৰিব নোৱাৰি বা প্ৰেগনেণ্ট নহয়, এনেকুৱা একো কথা নাই। এইটো ইজিলি আপোনালোকে কনচিভ কৰিব পাৰিব। আৰু এইটো নহয় যে PCODটো খালী বিবাহিতা মহিলাসকলৰে হয়, এইটো একেবাৰে নহয়। কাৰণ মোৰ নিজেই যেতিয়া মই 17 বছৰ বয়সৰ আছিলোঁ, মোৰ নিজে চিষ্ট হৈছিলে। চ' ষ্টাৰ্ট হ'ল মোৰ PCODটোৰ ক্ষেত্ৰত বহুতে কয় যে PCOD হ'লে কনচিভ কৰিব নোৱাৰি, বা PCOD হ'লে মিছকেৰেজ হৈ যায়, কিবা হৈ যায়। কিন্তু এনেকুৱা একো কথা নহয়। যদি ঘৰুৱা যত্ন আৰু ডক্তৰৰ সৈতে ভালকৈ কথা পাতে, এক্সাৰচাইজ কৰে, ভাল খাদ্য খায়, তেনেহ'লে চব পচিবল হয়। একো তাত প্ৰব্লেমৰ একো কথাই নাহে তাত।
মই যিহেতুকে PCOD আজি মোৰ প্ৰায় 3-4 মাহমান হ'ল। মই কেনেকৈ গম পালোঁ যে মোৰ PCOD হৈছে? প্ৰথম কথা হৈছে মোৰ মেন্সটো ৰেগুলাৰ নোহোৱা হ'ল। ৰেগুলাৰ নহওঁতে মই আগতে ভাবিছিলোঁ যে ছোৱালীকালৰ পৰাই মোৰ মেন্সটো ৰেগুলাৰ নহয়, তো সেইটো কাৰণে মানে এইটো প্ৰব্লেম হৈছে আছে চাগে। মোৰ মানে ৱেইটটো গেইন হ'বলৈ ল'লে। চবেই দেখিলে কয় তুমি বহুত শকত হৈছা, তুমি বহুত শকত হৈছা, অকণ মানে কণ্ট্ৰল কৰিবা। মোৰ এনেকুৱা লাগিছিলে যে যিহেতুকে মোৰ দোকান এখনো আছে, মই দিনটো দোকানত বহি থাকোঁ কাৰণে মানে একো মুভমেণ্ট নহয়, শৰীৰটো যিমানখিনি কাম কৰি থাকিব লাগে, যিমানখিনি হেৰি কৰি থাকিব, এক্টিভ হৈ থাকিব লাগে, সেইখিনি নহয়। সেইটো কাৰণে সম্ভৱ মোৰ ৱেইটটো গেইন হৈছে। কিন্তু লাহে লাহে মই ন'টিছ কৰিলোঁ যে মোৰ BPটো একেবাৰে ল'। আৰু যিহেতুকে মোৰ স্বাস্থ্যটো ইমান মানে হেভি হৈ গৈছে, মই মানে শকত হৈ গৈছোঁ, তালৈ চাই পেলাই মোৰ BPটো একে নৰ্মেল হৈ থাকিব লাগে বা হাই BP হৈ থাকিব লাগে, কিন্তু মোৰ BPটো একেবাৰে কমি গ'ল। বহি থকাৰ অৱস্থাত উঠি দিলে ঘপককৈ মূৰ ঘূৰাই, কিবা হয়। বহুতে ক'লে যে তুমি এবাৰ থাইৰয়ডটো চেক কৰি চোৱাচোন, কিজানি তোমাৰ থাইৰয়ড হৈছে। থাইৰয়ডটো চেক কৰা মানে মোৰ লগা নাছিলে যে মোৰ থাইৰয়ড হ'ব, কাৰণ থাইৰয়ডৰ একো তেনেকুৱা চিমটমছ নাই। হ'লেও মানে মই একো ট্ৰিটমেণ্ট নকৰাকৈ বা একো হেৰি নকৰাকৈ থাইৰয়ডৰ কাৰণে যিখিনি এক্সাৰচাইজ আছে বা খাদ্যটোৰ অকণমান লিমিট কৰা প্ৰচেছটো আছে, মই সেইখিনি ট্ৰাই কৰিলোঁ। কিন্তু সেইখিনিতো মোৰ একো বিশেষ লাভ নাহিলে। মোৰ ৱেইটটো গেইন হৈ গৈ থাকিলে আৰু বহুতেই হেয়াৰ ফল হ'বলৈ ল'লে। তাৰপিছত যেতিয়া মই গম পালোঁ যে মোৰ PCOD হৈছে, এতিয়ালৈকে মই একো ডক্টৰৰ ট্ৰিটমেণ্ট লোৱা নাই। যিহেতুকে মই নিজে য়োগা কৰি আছোঁ আৰু মেইন কথাটো এক্সাৰচাইজ, আৰু একেবাৰে আমি ক'বলৈ গ'লে মনটোক প্ৰিপেয়াৰ কৰিব লাগিব যে নাই মোৰ একো বেমাৰ হোৱা নাই, মই ঠিকে আছোঁ। সেইটো যদি আমি কৰি থাকোঁ তো আমাৰ প্ৰব্লেমবিলাকটোতো PCODয়ে নহয়, চব প্ৰব্লেমে পটককৈ চল্ভ হৈ যাব। আজিকালি ডেইলি লাইফত আমি ইমানেই ব্যস্ত হৈ গৈছোঁ যে আমি নিজৰ শৰীৰটোৰ ওপৰত একো যত্ন নকৰা হ'লোঁ। সেই ফলত বেমাৰবোৰে ঘৰ কৰিবলৈ লৈছে। যদি আমি পুৰা দিনটোৰ ভিতৰত আধা ঘণ্টা বা এঘণ্টাও নিজৰ শৰীৰটোৰ ওপৰত যত্ন লওঁ, তেনেহ'লে মানে এইখিনি প্ৰব্লেম ফেচ নহয়। আচলতে মোৰ নিজেই ক'বলৈ বেয়া লাগিছে, কাৰণ মই নিজে বহুত ব্যস্ত, কাৰণ ৰাতিপুৱাৰ পৰা দোকানত থকা হয়, সেইকাৰণে মানে নিজৰ শৰীৰটোৰ ওপৰত ইমান যত্ন কৰিবলৈ নাপাওঁ। হ'লেও এতিয়া যিহেতুকে নিজে ভুগিছোঁ, সেইকাৰণে অকণমান যত্ন কৰিব চেষ্টা কৰিছোঁ। আৰু চাওঁচোন, যদি বেছি হৈ যায় তেতিয়াতো ডক্টৰৰ ট্ৰিটমেণ্ট ল'বই লাগিব, কিন্তু এতিয়া যিহেতুকে কমি আছে, সেইকাৰণে ঘৰুৱা ট্ৰিটমেণ্টেই বা এক্সাৰচাইজ হওক, খাদ্য হওক, সেইখিনিকে অকণমান নিজেই মেইনটেইন কৰিব চেষ্টা কৰি আছোঁ। আচলতে PCODটো হৈছে যে এইটো নহয় যে এজ হৈছে কাৰণে হৈছে, নহয়। আজিকালি এনেকুৱা হৈ গৈছে যে নতুনকৈ তুলনি হোৱা ছোৱালীবিলাকৰ 3-4 মাহৰ পিছতে এই প্ৰব্লেমটো ষ্টাৰ্ট হ'বলৈ লৈছে। কাৰণ আমাৰ আজিকালি খাদ্য প্ৰণালী হওক বা ব্যস্ততা থকা হওক, এইবিলাকৰ কাৰণে এই বেমাৰবিলাক আজিকালি আমাৰ ভাৰততে নহয়, বাহিৰতো, মানে আমাৰ ভাৰতৰ কথা ক'বলৈ গ'লে 70% মহিলাৰ এই প্ৰব্লেমটো আছেই। লাগিলে হয়তো বয়সত 15 বছৰেই হওক বা 45 ইয়াৰ্ছেই নহওক কিয়। মই ইমানখিনি PCOD বিষয়ে ইমান হিষ্ট্ৰী ক'বলৈ নাই যোৱা বাৰু, কাৰণ মই নিজেই নাজানো। যদি কাৰোবাৰ বেছি প্ৰব্লেম হৈছে তেনেহ'লে ডক্টৰৰ সৈতে কনচাল্ট কৰক। যদি ইমান প্ৰব্লেম পোৱা নাই তেনেহ'লে ৰেগুলাৰ এক্সাৰচাইজ কৰক, খাদ্যটো ঠিক কৰক, নিশ্চয় ভাল হ'ব। আৰু মেণ্টেলি প্ৰিপেয়াৰ থাকক, মেণ্টেলি নিজকে বুজাওক যে নাই মোৰ একো হোৱা নাই, ভাল হৈ যাব, তেনেহ'লে নিশ্চয় ভাল হ'ব। তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া বহুতে কয় যে ছাবস্ক্ৰাইব কৰিলে আমাৰ পইচা কাটে বা ছাবস্ক্ৰাইব কৰিলে হেৰি হয়, এনেকুৱা একো কথা নহয়। ছাবস্ক্ৰাইব কৰিলে কোনো ধৰণৰ পইচা কাট নাখায়, কাৰণ ছাবস্ক্ৰাইব কৰিলে কি হয় আচলতে চেনেলটো, যে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি আপোনালোকে পাব, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'খিনি চাব পাৰিব। যদি ছাবস্ক্ৰাইব কৰি পেলাই নথৈ পেলাই এনেই চাই দিয়ে, তেনেহ'লে মই যেতিয়া নেক্সট ভিডিঅ' দিম আপোনালোকে সেই ভিডিঅ'খিনি নাপাব। হয়তো যদি কিবা
খুচৰোঁতে মেলোঁতে হয়তো পাই যাব পাৰে, কিন্তু ছাবস্ক্ৰাইব নকৰিলে নাপাব। সেইকাৰণে কৈ আছোঁ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি পেলাই অল কৰি দিব। অল কৰিলে মই যেতিয়াই ভিডিঅ' দিওঁ তেতিয়া আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন আহি যাব যে মই ভিডিঅ' দিছোঁ, তেতিয়া আপোনালোকে চাব পাৰিব।